এই সুইচাইড নিউজবোৰ কিমান পঢ়িম আৰু ফেচবুকডাল অপেন কৰিবই নোৱাৰি খালি এইবোৰে আহি থাকিব এইবোৰ চাই একদম আমনি লগা হৈ গৈছে দেই কোৱা কি কৰি আছে নাই এনেই অলপ বাগৰি আছো কি কৰিবা তুমি ময়ো কাম এটা কৰি আছিলো এনে আহি এতিয়া বিচনাতে বাগৰি আছো শুনাচোন আজি ৰিয়ান আহিছিল ৰিয়ান কোন ৰিয়ান আমাৰ গাঁৱৰে বোলে সি কৰা অফিচটো কিবা পষ্ট এটা খালী হৈ আছে গতিকে কাইলৈ 8টা বজাত তাতে যাম আৰে শুনা সিটো তোমালোকৰ গাঁৱৰ হয় নহয় তুমি চিনিয়ে নোপোৱা তাক ভালকে হয় নে নহয় আৰু মই আজিহে তাৰ নাম শুনিছো ন এনেকৈ সি আহি পেলাই তোমাক ধৰি লওক ক'লে সি ধৰি লওক তোমাৰ গাঁৱৰ ল'ৰা আৰু তুমি বিশ্বাস কৰি ল'লা ন চিনাকি ল'ৰাটোৰ কথা আৰে চোৱা আজিকালি কি হৈছে মানে তোমাৰ এনেকৈ বহুত বদমাছ ঠগ কিছুমানে ছোৱালীবিলাকক এনেকৈ প্ৰতাৰণা কৰি বহুত বেয়া কাম কৰি আছে বহুত জীৱনটো ধ্বংস কৰি আছে তুমি এনেকুৱা মানে ইমান সোনকালে আৰু তাক এনেকৈ বিশ্বাস কৰিব নালাগে আৰু এইটো বেয়া হৈছে আৰু What do you mean, Abhi? আচলতে তুমি কি বুজাব বিচাৰিছা আজি মোৰ সাকসেস হ'ল যে তুমি চলিছা ন বাহ অভি আজি মই তোমাক অকাত চিনি পাই গ'ল এক ছেকেণ্ড আৰে খং কৰিছা কিয় আৰে শুনাচোন কথাটো শুনা অভি আগতেও তুমি মোক বহুত ক্ষেত্ৰতে বাধা দিছা টিকটকত 5K পুৰা হৈছিলহে আৰু তুমি কি ক'লা টিকটকত বোলে প্ৰাইভেচি লিক হয় আৰু সেই বুলি কৈও তুমি মোক টিকটক কৰিবলৈ বাধা দিলা আৰু মই নোৱাৰো অভি তোমাৰ এই সুখত নীতি সহ্য কৰিব আৰু মই নোৱাৰো আজি গম পাই গ'লো অভি তুমি যে এজন কিমান সেলফিশ মানুহ মই আৰু তোমাৰ লগত এই সম্পৰ্ক যে আগুৱাই নিব পাৰিম সেইটো কথা মই আৰু নাভাবোঁ আৰে মই সেইটো মিনছত কোৱা নাই কথাটো শুনি চোৱাচোন এবাৰ গুড বাই অভি গুড বাই বুলি কিয় কৈছা আকৌ এবাৰ শুনি চোৱা ন ইমান সৰু কথা এটা তেনেকুৱা একো এবাৰ শুনা না প্লিজ হেল্ল' তুমি যে এজন কিমান সেলফিশ মানুহ সপোনে আছিল নেকি ছ'চিয়েল মিডিয়া চলাই মানে পূৰা ভ্ৰম হৈ গৈছে আৰু কি যেন সপোনবিলাক দেখি থাকোঁ নহয় এই বস্তুবিলাক বৰ বেয়াকৈ মগজুত সোমাই গৈছে দেই তাতে ফোন এটা কৰি চাওঁ হেল্ল' কি কৰি আছা বৰ বেয়া সপোনবিলাক কৰিছা ছ'চিয়েল
ছ'চিয়েল মিডিয়া আমি ইমানেই ইউজ কৰিবলৈ লৈছোঁ যে ছ'চিয়েল মিডিয়াত বস্তুবিলাক যিমান বেছিকৈ প্ৰচাৰ হৈ আছে ন আমাৰ মানুহৰ মাথাত মানে এটা ভ্ৰম বহি গৈছে আৰু মানে আমাৰ মানসিকতাটো বেয়া কৰি পেলাইছে এইবিলাক নিউজে যে তুমি কিবা কৰিব পাৰিলে তুমি হিৰো হৈ যাবা আৰু যদি কিবা কৰিব নোৱাৰা তেনেহ'লে যোৱা ফেনখন আছে হয়নে নহয় ৰছীডাল লগাই লোৱা ছুইচাইড কৰি দিয়া গতিকে ছ'চিয়েল মিডিয়াত এইবিলাক বস্তু শ্বেয়াৰ কৰাটো অলপমান কমাই দিয়ক আৰু নিজৰ মাইণ্ডটো এইবিলাকৰ পৰা আঁতৰাই ৰাখক এই ভিডিঅ'টোৰ জৰিয়তে আমি তাকে ক'ব বিচাৰিছোঁ যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব আৰু যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব লগতে শ্বেয়াৰ কৰিব লগতে কমেণ্ট কৰি দিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব